আজি স্বাস্থ্যত আমি আমাৰ শৰীৰৰ এনে কিছুমান অংগৰ কথা জানিম যিবোৰ আমাৰ শৰীৰত কিয়নো আছে, ইয়াৰ কিবা কাম আছে নেকি, আৰু আছে যদি সেই কামবোৰনো কি। এই পাৰ্টছবোৰ একেবাৰে সৰু সৰু পাৰ্টছ, আমি নটিচেই নকৰোঁ যে এইবোৰ কিবা কামত আহিব পাৰে বা কিবা দৰকাৰীও হ'ব পাৰে। আৰু যদি ভাবোঁ তেতিয়াহ'লে এনে লাগিব যে ভগৱানে কিজানি এইবোৰ সৌন্দৰ্যৰ বাবেহে বনাইছে, কিন্তু এই পাৰ্টছবোৰৰ বিশেষ কিছুমান কাম আছে। আমি চকুৰে দেখোঁ, নাকেৰে শুঙোঁ, মুখেৰে খাওঁ, কিন্তু কেতিয়াবা আপোনালোকে বাৰু ভাবিছেনে আমাৰ মুখৰ ভিতৰত যে গলত এখন আলজিভা আছে, সেইখনৰ কিবা কাম আছে জানো? আলজিভা মানেতো বুজিছেই চাগে, আমাৰ মুখৰ ভিতৰত ডিঙিত যে ওলমি থকা এই বস্তুটো, এইটোৰ কথা কৈছোঁ। কেতিয়াবা ভাবিছে জানো এইটোৰনো কি কাম? এনেধৰণৰেই 5টা বস্তুৰ বিষয়ে আজি এই ভিডিঅ'টোত জানো আহক। তেতিয়াহ'লে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব। আমাৰ শৰীৰত থকা এই বস্তুবোৰৰনো কি কাম আমি জানিব লাগে, কাৰণ এইটোতো আমাৰেই শৰীৰ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটোও টিপি দিব। নম্বৰ 5ত আমি আমাৰ দুই চকুৰ মাজত, মানে আমাৰ দুই চেলাউৰিৰ মাজত থকা এই ঠাইডোখৰ চাই পেলাই ক'ব পাৰি যে আমাৰ শৰীৰটোত পৰ্যাপ্ত পৰিমাণৰ পানী আছে নে নাই, বা আমি হাইড্ৰেট হৈ আছোঁ নে নাই। কাৰণ আমাৰ শৰীৰত যদি পানী কম থাকে বা আমি ডিহাইড্ৰেশ্যনত ভুগোঁ, তেতিয়াহ'লে আমাৰ শৰীৰ বা আমাৰ ব্ৰেইনটোৱে ফুল শক্তিৰে কাম কৰিব নোৱাৰে। সেইবাবে আমি হাইড্ৰেট হৈ থকাটো অতি প্ৰয়োজন। চেলাউৰিৰ মাজৰ এই ঠাইডোখৰ যদি অলপ সময় চেপি ধৰা হয় বা চিকুটি দিয়া হয়, তাৰপিছত যেতিয়া এৰি দিয়া হয়, তেতিয়া যদি এই জাগাখিনি নৰ্মেল শ্বেপ লয়, মানে আগৰ দৰে হৈ পৰে, তেতিয়াহ'লে জানিব যে আমাৰ শৰীৰত পানীৰ পৰিমাণ ঠিকে আছে, আমি ডিহাইড্ৰেশ্যনত ভোগা নাই। কিন্তু আপোনালোকে যদি দেখে চেপি দিয়াৰ পিছত জাগাখিনি যদি কিছু সময়লৈ কোচ খাই আছে, তেতিয়াহ'লে জানিব যে আমাৰ শৰীৰত পৰ্যাপ্ত পানী নাই, আমি ডিহাইড্ৰেশ্যনত ভুগিছোঁ। এই অকণমান জাগাখিনি আমাক কিমান কথা বুজাই দিয়ে, এতিয়া বুজিলেনে এই জাগাখিনিৰ কাম কি? নম্বৰ 4 হৈছে আইব্ৰ'। আইব্ৰ'নো কিয় থাকে? আইব্ৰ' নাথাকিলে যেনিবা অকণমান বেয়া দেখিলেহেঁতেন, কিন্তু ইয়াৰ জানো কিবা কাম আছে? আমাৰ চকুৰ ওপৰত নোম থাকে। যেতিয়া বাহিৰৰ ধূলি মাকতিবোৰ চকুৰ ফালে আহে, তেতিয়া এই লোমবোৰে তাক বাধা ধূলি মাকতিবোৰ আহি আমাৰ চকুত সোমাব নিদিয়ে। কিন্তু এই আইব্ৰ'টোৰনো কি কাম? আমাৰ আইব্ৰ'ৰ শ্বেপটো এনেকুৱা ধৰণৰ। যেতিয়া বৰষুণ পৰে আৰু বৰষুণৰ টোপালবোৰ বা পানীবোৰ আমাৰ মূৰৰ ওপৰেদি বৈ আহে, তেতিয়া এই বৰষুণৰ পানীবোৰ আমাৰ চকুত পৰাত ই বাধা দিয়ে। বৰষুণৰ পানীবোৰ যেতিয়া ওপৰৰ পৰা বৈ আহে, তেতিয়াহ'লে আইব্ৰ'ৰ শ্বেপটোৰ কাৰণে এই পানীখিনি আমাৰ চকুত নপৰি কাষেৰে বৈ যায়। ঠিক তেনেদৰে আমি যেতিয়া গৰমৰ দিনত ঘামোঁ, এই ঘামৰ পানীবোৰো আমাৰ চকুত নপৰি এই আইব্ৰ'ৰ শ্বেপৰ কাৰণে আমাৰ চকুৰ কাষেৰে বৈ যায়, যাৰ ফলত আমাৰ চকুটো ছেফ হৈ থাকে। সেয়েহে বৰষুণ দিলেও আমি চকুৰে দেখাত একো অসুবিধা নহয়। আৰু এটা কথা মন কৰিবলগীয়া যে ঘামত সদায় নিমখ থাকে। ভাবকচোন যদি এই আইব্ৰ'টো নাথাকিলেহেঁতেন, তেতিয়া চকুত পৰিলেহেঁতেন, আৰু তেতিয়া আমাৰ চকুটোৰ ক্ষতি নহ'ল হয়নে? এতিয়া বুজিলেনে আমাৰ আইব্ৰ'টোৱে কিমান কাম কৰে? এইবাৰ নম্বৰ 3, কাণৰ ওপৰত থকা এই জাগাখিনি দেখিছেনে? এই জাগাখিনিয়েনো কি কাম কৰে? এই জাগাখিনিক ট্ৰেগাছ বুলি কোৱা হয়। আচৰিত লাগে ন? ইমান অকোৱা পকোৱা জাগাখিনিত নাথাকিলেওতো হয়। কিন্তু ইয়াৰো এটা বৰ বিশেষ কাম আছে। যেতিয়া সন্মুখৰ পৰা কিবা শব্দ ওলায় বা চাউণ্ড ওলায়, তেতিয়া ই কাণত পৰাৰ আগতে এই জাগাখিনিত খুন্দা মাৰে। ধৰক ই এটা স্পীড ব্ৰেকাৰৰ কাম কৰে। ঠিক তেনেদৰে পিছফালৰ পৰা যিবোৰ শব্দ আহে, সেইখিনি শব্দ আমাৰ কাণত ক'তো খুন্দা নালাগাকৈ ডাইৰেক্ট পৰে। ফলত আমি নিৰ্ধাৰণ কৰিব পাৰোঁ যে শব্দটো আগফালৰ পৰা আহিছে নে পিছফালৰ পৰা আহিছে। দেখিছে এই সৰু বস্তুটোৰো কিমান কাম? নম্বৰ 2ত হৈছে প্লিকা চেমিলুনাৰিছ। এইটোনো কি বস্তু? আমাৰ চকুত থকা এই কোণাটোকে কয় প্লিকা চেমিলুনাৰিছ। আমি যেতিয়া শুই পেলাই পিছদিনা উঠোঁ, তেতিয়া দেখিব যে এইখিনি জাগাত বহুতো লেতেৰা জমা হৈ থাকে। কিছুমানে ইয়াক কেটাৰ বুলিও কয়। আমি যেতিয়া দিনটোত বাহিৰত যাওঁ, কাম কৰোঁ বা ঘৰত থাকোঁ, তেতিয়া বহুতো লেতেৰা ধূলি আহি আমাৰ চকুত পৰে। আৰু ৰাতি যেতিয়া আমি শুওঁ, তেতিয়াহ'লে এই প্লিকা চেমিলুনাৰিছটোই গোটেই চকুৰ ধূলি মাকতিখিনি গোটাই আনি এইখিনিত জমা কৰে। গতিকে চকুৰ লেতেৰাখিনি গোটাই ইয়াৰ তাত জমা কৰি ই আমাৰ চকুটোক চাফা কৰি ৰাখে। আৰু সেইবাবে পিছদিনাখন যেতিয়া আমি চকুটো ধুই লওঁ, তেতিয়াহ'লে কিমান ফ্ৰেছ অনুভৱ কৰোঁ আৰু সকলো দেখাও পাওঁ।
দেখিছেনে এই সৰু বস্তুটোৱে কিমান ডাঙৰ কাম কৰে? এতিয়া আহিছে নম্বৰ 1। আমাৰ মুখৰ ভিতৰত ডিঙিত এখন আলজিভা থাকে, যিখনক ইউভেলা বুলি কোৱা হয়। এই ইউভেলাটোনো থাকে কিয়? ইয়াৰ কিবা কাম আছেনে? নে ই এনেই ডিঙিত ওলমি থাকে? আচলতে ই এনেই ডিঙিত ওলমি নাথাকে। আমাৰ শৰীৰৰ ভিতৰৰ কাম কাজৰ বাবে ই বৰ প্ৰয়োজনীয়। বাহিৰত বহুতো বেক্টেৰিয়া, বহুতো বীজাণু বতাহত উৰি থাকে আৰু ই আমাৰ মুখেৰে প্ৰায় সোমাই থাকে। এই যে আলজিভাখন, এইখনে এই বীজাণুবোৰ পেটৰ ভিতৰত যোৱাত বাধা প্ৰদান কৰে। ই যিবোৰ ডাঙৰ ডাঙৰ বীজাণু আমাৰ শৰীৰত সোমাব বিচাৰে, তাৰ লগত খুব শক্তিৰে ফাইট কৰিব আৰম্ভ কৰে। আপোনালোকৰ হয়তো বা বহুতৰে ঠাণ্ডা দিনত গলটো বৰ বিষাই বা চেৰচেৰাই, বৰ অসহ্যকৰ এটা ফিলিংছ আহে। এইটো প্ৰতিজন মানুহৰে জীৱনত এবাৰ হ'লেও অভিজ্ঞতা হয়, যিটোৰ পৰা আমি প্ৰায়ে বাচি থাকিব খোজোঁ বা হ'লে বৰ বেয়া পাওঁ। এতিয়া কথা হ'ল যে এই আলজিভাখনে যদি বেক্টেৰিয়া আমাৰ শৰীৰত বা পেটৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়ে, তেতিয়াহ'লে আমাৰ এই গলৰ বিষটোনো কিয় হয়? যেতিয়া কোনোবা বীজাণু, ডাঙৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰিবৰ কাৰণে মুখৰ ভিতৰলৈ সোমায়, তেতিয়া এই আলজিভাখনে তাৰ লগত ফাইট কৰে আৰু যেতিয়া এই বীজাণুটো ডাঙৰ হয়, তেতিয়া ই সম্পূৰ্ণ নিজৰ শক্তিৰে সেই বীজাণুটোৰ লগত ফাইট কৰিব আৰম্ভ কৰে। ফলত ই ডাঙৰ হৈ পৰে। তেতিয়াই এই আমাৰ গলৰ বিষ বা চেৰচেৰণি হয়। এতিয়া বুজিলেনে বন্ধুসকল যে এই সৰু সৰু পাৰ্টছবোৰে আমাৰ জীৱনত কিমান ডাঙৰ ডাঙৰ কাম কৰি আছে? আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে বেলেগলৈও শ্বেয়াৰ কৰক। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। ধন্যবাদ।